মনৰ পইচা বিহু মাৰি পইচা ধেৰ হ'ল মজা। হেল্ল' গাইছ, আজি আমি আহিলোঁ গড়গুৰি আমাৰ লগৰ এটা ঘৰলৈ। অলপ সেই ধন আছে। নমস্কাৰ, আমাৰ অতি মৰমৰ ককাইদেউ বিতুপন দাৰ সকলে যিসকলে চাই আছে সেইসকলেতো লাইক কৰিবই, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। যিহেতু নতুনকৈ চেনেলটো খুলিছে, সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু লগতে যিহেতু বিহু গ'লেই, তথাপিতো শেহতীয়াকৈ সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আৰু সেয়াই আৰু ঠিক আছে। ভাওনা কৰিবলৈ গৈ আছোঁ। জয় ভাওনা সংস্কৃতি। ধনে আজি নাৱত গাব। পাচুৰি যোৱা আহিছে, পাচুৰি যাওঁ। কেনেকুৱা আজি বাঁহী টোপোলাত নানা নি? আৰু লগতে আমাৰ আছে, আজি আহিছে ভাওনা চাবলৈ আহিছা নে? কয়াধু কৰিবা? এই মজা, বোলা 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 বোলা। মই অলপ দেখাম বোলক আপোনালোক। আমি ইতিমধ্যে সোমাই গৈছোঁ। এইখন বেনাৰ লাগিয়ে আছে, এইখন গেট। এইটো সোমাই যোৱা ৰাস্তাটো। ৰাইজ, আমি আহি আমাৰ গন্তব্যস্থান আজি ভাওনাস্থলী পাইছোঁহি। এইভাগ নামঘৰ। সকলোৱে কৃষ্ণ বুলি কমেণ্ট এটা দি দিব দেই। আমাৰ বন্ধু বহুত দেৰি হৈছে দেখোন। কৃষ্ণ ভাল নহয়? অলপ মই দেখাই দিছোঁ। হেৰি বন্ধু, হেৰি কোন আজি মেকআপ কোন? মেকআপ কোন? অঁ, আমাৰ কি লৈছে? পোৱালি কি লৈছে? বম্মা। মানস। দিনটো মই আঁতৰ পৰাই দেখিছোঁ, তোমাক দেখাবলৈকে আহিছোঁ। এইটো আমাৰ অতি মৰমৰ মোৰ ভাইটি দেই। একদম ধুনীয়া ধুনীয়া মুখা বনাই, ধুনীয়া ধুনীয়া মুকুট বনাই আছে ন? এই ধুনীয়া। দৰকাৰ হ'লে আপুনি যোগাযোগ কৰিব পাৰে। অলপ দেখাই দিছোঁ। গোটেই পৰিৱেশটো গৰম। আমাৰ পোৱালিও লৈছে দেখোন। বাপেক পুতেক দুটা পুতেক, এয়া ককায়েক ভায়েক দেই। ককায়েক ভায়েক গোটেই মই দেখাই দিছোঁ পৰিৱেশ। সকলো মহিলা সমিতি গোটেইখন লাগি আছে আৰু মহিলা একদম লাগি আছে। এইফালে ওলাই আছে দেখাইছোঁ। একদম এই ভাওনা ইয়াৰ পৰাই চাম বুলি লাগিছে। গোটেই ধুনীয়াকৈ ঘৰত বহি আছে। অলপ দেখাইছোঁ। এয়া কৃষ্ণ নেকি? জয় বিজয় কৃষ্ণ। ঠিক আছে, অলপ দেখাই দিছোঁ মই পৰিৱেশটো। এয়া গোটেই গড়গুৰি ৰাইজ কি লৈছে? একদম হাতত গোটেই ৰঙা কি আছে দেখোন? হা, গোটেই ভিৰ, একদম গোটেই ভিৰ লাগি আছে। গোটেই মই দেখাইছোঁ গোটেই পৰিৱেশটো। কৃষ্ণ একদম গৰম ন? গৰম উঠিছে। হ'ব দিয়ক, ঠিক আছে। এয়া আমাৰ একদম দেৱতা ফাইল। দেৱতা গৰম কেনেকুৱা লাগিছে? বিহু ক'তো বাহিৰৰ মানুহ এইটো ভয় নাপাইছে নি? আচ্ছা, বিহু উৰোৱা ভিডিঅ'টো বহুত ভাইৰেল হৈছে দেই। বহুত মানুহে চাইছে কিন্তু আপোনালোকৰ বিহু উৰোৱা ভিডিঅ'টো দেই। ভাল লাগিছে বাৰু। ঠিক আছে, অলপ দেখাই দিছোঁ। এয়া আমাৰ বহি আছে। গৰম উঠিছে নি? কৃষ্ণ দেই, বহুত নম্বৰত দেখা পাম। আমাৰ সকলোৱে চিনাকি নহয় জানো? আমাৰ সকলোৱে ৰাজু বাইন বুলি ক'লে বিখ্যাত। দেখা কওক, বৰ ধুনীয়া হৈছে চেহেৰাটো। চেহেৰা একদম ধুনীয়া হৈছে। লগত বৌ আহিছে বুলি কোৱা শুনিছিলোঁ। ঠিকে আছে। বৌ ক'ত গ'ল? হয় নি? আজি আহিলেও মানে নিমন্ত্ৰণ কৰিলে। হয় হয়, ভাওনা চলি আছে। বৰসবাহ ভাওনাবিলাক কৰি আছোঁ। ঠিকে আছে। ৰাইজে নিমন্ত্ৰণ কৰিলে, ভাল লাগিলে দেখা পাই। আমাৰ অনুৰাগ পাচনি ডেকা, কি খবৰ? বিহু পুৰা মাৰি আছা? হা, বৌ ক'ত গ'ল? বৌ এয়া নেকি? এই আমাৰ ৰাজুদা বৌ। সকলোৱে আমাৰ এয়া দেই, ৰাজুদা বৌ। ৰাজা লগতে লৈ আহিছে নি বাৰু? হা, ঠিকে আছে। ভাওনা চাব দেই, ভাল লাগিলে বাৰু দুয়োকে দেখা পাই। ঠিক আছে। ফেচিলিটি একদম আমাৰ ছোৱালীজনী একদম পুৰা বিচি আছে ন? গৰম উঠি গৈছে নেকি? হা, ধুনীয়া লাগিছে দেই। এইফালে ক'ৰ ছোৱালীজনী? একদম এই শিৱসাগৰ বোৱাৰী যেন লাগিছে দেই। মজা লাগিছে।
আহ্বানে আহ্বানে বাক্য বচনে আপোনালোকক আমি যিদৰে আপ্যায়ন কৰিব লাগিছিল সেইদৰে পৰা নাই নিজৰ অনুষ্ঠান কৰি আপোনালোকে ধৰাই অনুষ্ঠান ভাবি সুচাৰুৰূপে পৰিচালনা কৰাত সহায় সহযোগ কৰিব বুলি আমি আশা কৰিছো দিনৰ ভাগত আপোনালোকে যিদৰে আমাক সহায় সহযোগ কৰি এই ৰাতি অনুষ্ঠান ভাগৰ আপোনালোকৰ এই মুহূৰ্তলৈকে যি আমাক সহায় কৰিছে আপোনালোকৰ ওচৰত আমি সদায় চিৰঋণী হৈম এই ভূমিবৃন্দ খন্তেক সময়ৰ পাছতে আমি শুভৰংগ আৰম্ভ কৰিম গতিকে আপোনালোকৰ সহায় সহযোগ তথা আমি একান্তই কামনা কৰিছো কৃষ্ণ
আমি হিসেবে প্রভু কোয়াসন বৈকুণ্ঠ মনে আগমন দৃশ্য নারায়ণ নারায়ণ আজি মোৰ পৰম সৌভাগ্য ত্ৰিশোত্তৰী ভূমি নারায়ণ সসংখ্যেন সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি একমাত্ৰ গৰাকী তথাপি নাৰদক সুধিছা আজি দুৰ্জনৰ অত্যাচাৰ ধৰিত্ৰী দেৱী প্ৰিয়মান হ'ব অহৰ্নিশে তোমাৰেই সেবিছে স্মৰণ ধৰিত্ৰীৰ উদ্ধাৰ বৰ্ণাতন কেতিয়া কৰিব তাৰ বাবে নকৰিবা একদম কাল প্ৰাপ্ত নহয় মানে দুষ্ট ৰেগুণ তুমিতো জানাই দুষ্টক দমন শান্তক পালন কৰিবৰ বাবে যুগে 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 মই গৰু
দেৱৰ সহায় লক্ষ লক্ষ দৈত্য খেলনি আহিলেও নোৱাৰে অনিষ্ট সাধন কৰিব দেৱৰ সমাজত এতিয়া দেৱগণ ভগৱানে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ দানৱৰ নিষ্ঠল দৰ্জনত দেৱতাৰ কিবা অপকাৰ 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 দেৱতাৰ অপকাৰ পুৰন্দৰ আহি উঠে খুদি যাব পাৰি আবার তুমি কষ্ট বুঝছ এই বিশ্ব ভৈরী যদি হয় দৈত্যবীর ঈশ্বর বুকুর পড়া ওরকম জান তোমার আমরা অতিভীর করব স্বর্গ স্বর্গ আকাশ পাতাল নাগর ধর্ম দেবতা কি নাম সকল জগৎ করি অসির দেহ গেছে বহুবার ফিরে রাখবি পুরন্দ বিধিমতে অবিলম্বে করা প্রতিকার নতুন এ ধ্বংস হব এ অমরাবতী এ ধ্বংস হব আদি স্বর্গপুর এ পুরতন Você compartilha o দেৱৰ কি মুখৰ পানী বিলম্বৰ নকৰিব প্ৰয়োজন এতিয়া নিজ নিজ কৰ্তব্যত হম অগ্ৰসৰ
Ocean Boy, Vishwa, Vijayatara, Bhakti, Anandari, Mai Tomake, Eshuvidai, Evo Puranda, Evo Puranda.
সকল সবে আমি ভুল রাতে খাও I hear like come here. I hear like come here. I hear like come here. Ashe Saka, Oksara,
সন্ধ্যা মেনকা বিলুপ্তরা এই লোকের হাওয়াগুলি বিরাট কামিনী Deborah, নহ'ব এতিয়াও বাকী আছে বৈকুণ্ঠৰ এতিয়াও বাকী আছে বিশ্বকৰ্মা আৰু বিত্তমীয়া দেৱতাসকল যোৱা বৰুণ অথজ্ঞান নগৰে পৰম ইলা বৃদ্ধি বৈদ্যবাদ কৰাটিতে দান বলি প্ৰচণ্ড অগ্নি আমাৰ ঘৰে ঘূৰিয়া গৈ দিদি নন্দনে আজি পৰা জ্বলায়া কৰি অভিদেৱ ডাঙৰ জনান গৈ জন্ম গৈ তোক ভতেই কথা অভিযোগ দেৱ নহ'ব সচন্ত পৰ্যায়ক্ৰমে বাধামীয়া ভক্তি অনুসৰি আজুৱা দেৱগণ অষ্ট হস্ত ধৰি কোৱা কোৱা কোৱাৰ পুত্ৰৰ পুতি ধৰি এই বিজয়ী আনন্দরে ময়দি পরিশুদ্ধ হল কিন্তু মাত্রে মনার কামনা মোর হল পুরন কৃষ্ণ বাহিমক ঘরে ঘরে অনিশৌরদলা অতি পরমতে মাত্রে রাজদণ্ড রাজসিংহাসন সরকার খবর এই বললাই আমার প্রিয় মাত্রে তোমার হাতাত অষ্টমান মাতৃ হোকাই বল হে হোকাই নামাগে লাগে মাত্র মাত্রে জয় সতী কান্দেবল মাত্রে অনাকিরবাদ নরক কৃষ্ণাতেন মোর হয় পুরাণ আসেন সৈক্যজন প্রতি কান্দেবল হল মোরে রমজান স্বর্গ মধ্য নাগ নরকম ধর্ম দেবতা আর হিরাইকার ভয়ত সকল দূরতে হইছে বিদুর কিন্তু মহাকাল না বলো বিষয় নয় মোর যোগ্য প্রতিদ্বন্দ্বে
দেৱতাও আপোনাৰ ভয়ত কৰিছে আত্মহত্যা। মই যদি চাপ চেওছো পৰা মোক যে এনে লাগিছে সেই দেৱতাই কৰি আত্মগোপন নাই নারায়ণ কম্পমান মূল ভয় চিন্তা কৰি বদলীয়া দেৱতাৰ কথা ক'ত আছে সেই ভিৰ নাৰায়ণ আমাক থৈ নালাগে কৰিব বীৰেন্দ্ৰ কেশৰী যুদ্ধ লাগে বুলি অবিৰাম যুদ্ধ লাগে বুলি যদিও আহিছিল প্ৰকৃততে মৃত্যুকে বিচাৰি তথাপিতো তাৰ মনৰ ভিতৰত কি তোমাৰ খবৰ খুঁজে নহয় তুমি ভবামতে কি না তোমাৰ দেৱতা কত ধৰিব একটু শিক্ষিতৰে বৰা স্বৰূপে যত্ন লভি এনে হেন মহাশক্তি কৰিছে ভাৰত সামান্য এটা বড় হইল বিরল করে দুর্জয় শক্তির তুলনা করি তুমি উপহার করিবা হিসাবে মোর পরমা সুন্দর ধরিত্রী দেবে পাবকুজা পত্নীর প্রতি মোরেই জীবন্ত করো এবারকে ইয়াদে পড়াই কোন দিকে আছে অভাব করো দেখলে কে ভয়ঙ্কর রূপে শুনিয়াকে চলে যায় লিখিবে আমাদের কোনদিকে ধরত তুমি এই পথে তুমি হুয়াঙ্গর পবিত্র ভারতের ঈশ্বরের প্রভা কিতাব লিখরা হোক বাদ করে কিতাব লিখরা হোক বিশ্বাস করিবা কি কে করে ভগবান
Dusta
ভক্তবৃন্দর মনোবাঞ্ছা করিলাম তোমার লীলার তত্ত্ব এবার বুঝিনি অধম্য প্রভু পুস্তম তোমার নাম পুস্তকে লক্ষ্য আজি নয় কবে জীবনে বলে তুমি অধিবেশ কতে জল অগ্রহর हर प्रभु तुम्हारी शरण जरण करना ताकि क्या मानी से एक मत हो জয় বিভা শম্ভুনাথ জয় বিভা শম্ভুনাথ জয় দত্তপতেশ্বরী কারাধুরানী নালাগে দেবী অঞ্চল মঙ্গল একোকেই নালাগে তোমাৰ নিজ মংগলৰ কাৰণে নিজেই আহিছো ৰাজসা তেন্তে শুনা দত্তপতেশ্বরী ব্রহ্মক তপস্যা কৰি অনাহারে অনিদ্রায় থাকি নিজর প্রাণ নিজেই হেরমালে হিরণ্য পবিত্র Thank you.
পিতা তুমি বোলে শ্ৰীহৰি বিচাৰি গৈছিলা কলালে পিতা এইবোৰ কথা তোমাক কোনে ক'লে মইতো কাহানিও শ্ৰীহৰি নাম উচ্চাৰণ কৰা পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘ্নি আঁতৰি পৰা Hare
Oh,
ভবিষ্যতে